হেল্ল' এণ্ড নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ মাক থ'বলৈ মা ঘৰলৈ যামগৈ বুলি ক'লে হঠাতে সেইটো কাৰণে মাক আমি আধালৈকে থৈ আহোঁ আধা মানে আমি বাইদেউহঁতৰ ঘৰলৈকে যাম বাইদেউহঁতৰ ঘৰৰ পৰা ভাগিনটোৱে থৈ আহিবগৈ মাক তো আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো মাৰ বেয়া লাগিছে নাই বেয়া লাগিছে হেনো এয়া বাই বাই দিছে মা এতিয়া হঠাতে যাবলৈ ওলাইছে যে মা হঠাতে যাবলৈ ওলালে যে আকৌ কেতিয়া আহিব মই পূজাৰ পাছতে আহিম কি কৈ দিয়ক কিবা এটা পূজাৰ পাছত আহিম আকৌ লগ পাম তোমালোকক বাই বাই চেনেলটো লাইক কৰি দিব চেনেলটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই ছাবস্ক্ৰাইব কৰি দিব দেই মায়ে কৈছে আকৌ পূজাৰ পাছত লগ পাম ঠিক আছে চাই থাকিব এয়া আমি যাবলৈ ওলাইছোঁ আহক গাড়ীত বহিলে আমি গাড়ীত বহি ল'লোঁ আমি এতিয়া আহি আছোঁ আজি চাওকচোন বতৰটো ইমান ভাল এনেকুৱা বতৰত ক'ৰবাত ওলাই যাবলৈকে ভাল লাগে নহয়নে আৰু আমি আহি নাহৰকটীয়া চাচনি সোমালোহি আৰু হঠাৎ আহি থাকোঁতে গাহৰি মাংস বিক্ৰী কৰি থকা দেখা পালোঁ যিহেতুকে এখেতৰ গাহৰি মাংস বহুত প্ৰিয় সেয়ে তেখেতে গাহৰি মাংস অলপমান লৈ ল'লে আৰু আপোনালোকৰ কাৰ কাৰ গাহৰি মাংস প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু আমি এতিয়া বাইদেউহঁতৰ ঘৰত ভাত পানী খাই যাবলৈ ওলাইছোঁ এয়া মা এয়া ভাগিনটো ৰ'ব মই গৈ দিছোঁ এয়া ভাগিনটোৱে মাক থ'বলৈ ওলাইছে এইয়া ভাগিন এয়া মাক থ'বলৈ ওলাইছে হাই দি দিয়া হ'ল হাই দি দিয়া এতিয়া মাক থ'বগৈ ভাগিনটোৱে আৰু আমি বাইদেউহঁতৰ ঘৰৰ ওচৰতে এতিয়া চাচনি বাইদেউৰ ঘৰ যিহেতুকে চাচনিত হয় চাচনিতে গাভৰু দলং আছে মই এতিয়া গাভৰু দলং যাম আপোনালোককো লৈ যাম মোৰ লগতে ব'লক তেনেহ'লে আপোনালোকক মোৰ লগতে গাভৰু দলং চাবগৈ এয়া মাহঁত গৈ আছে আগে মাহঁত গাভৰু দলং নাযায় আমি দুটাহে যাম গৈ পেলাই অকণমান আপোনালোককো দেখাম দলংখন আৰু আমিও যাম চাই থাকক আমি এতিয়া আহি আছোঁ গাভৰু দলং চাই থাকক এয়া আমি গাভৰু দলং এয়া সোমালোহি গাভৰু দলঙৰ ৰাস্তা আহি আছোঁ আমি চাই থাকক এইটো অইলৰ অচেছ হয় এয়া দলং গাভৰু দলং এয়া আহি আমি মেইন গেটটো পাই গ'লোহি ফাইনেলি পাই গ'লোহি এয়া গাভৰু দলং মোৰ পিছফালে দেখিছে আপোনালোকে গাভৰু দলং মই অকণমান ওচৰলৈ গৈ দিছোঁ এয়া গাভৰু দলং নিৰ্মাণ কৰা হৈছিলে 1976ত ইয়াৰ দৈৰ্ঘ্য হৈছে 700 মিটাৰ আৰু মুঠ খুঁটা ইয়াৰ আছে 11টা আৰু মই এতিয়া গাভৰু দলঙৰ ইয়াৰ ওপৰলৈ উঠি যাম এয়া মই এতিয়া ওপৰলৈ উঠি আহি আছোঁ উঠিবলৈ অকণমান কষ্ট হয় দলংখনৰ সেইকাৰণে লাহে লাহে আহি আছোঁ ৰ'ব মই দলংখনলৈ আহিয়ে থকা হয় প্ৰায় মই বাইদেউহঁতৰ ঘৰ যিহেতুকে ওচৰতে হয় দলংখন সেইকাৰণে মই বাইদেউহঁতৰ ঘৰলৈ আহিয়ে থাকোঁ খালি মই আজি দলংখনৰ ইপাৰ সিপাৰ নহওঁগৈ দলংখন আচলতে নিৰ্মাণ কৰিছিলে মানে মেইন তেলৰ কাৰণে কৰিছিলে ইয়াৰ ওপৰেদি তেল গৈ থাকে আৰু ইয়াৰ বহলটো মানে 4 ফুটমান হ'ব দুটা মানুহ ধুনীয়াকৈ অহা যোৱা কৰিব পাৰে আৰু মই খোজকাঢ়ি আছোঁ দলঙৰ ইয়াৰ ওপৰত আৰু দলংখনৰ তলেদি কি জানেনে তেল গৈ থাকে সেইকাৰণে দলংখন অকণমান লৰি থকা যেন লাগে কিন্তু ভালেই লাগে আহিবলৈ আৰু মই সেইকাৰণে বাইদেউ ঘৰলৈ আহিলে মানে অহাই হয় মানে এপাক আহোঁৱেই তাৰমানে বহুত ভাল লাগে আহি পেলাই আৰু ইয়াত পিকনিক খাবলৈ অহা হয় পিকনিকৰ ছিজনত ইয়াত হ'ব আৰু এতিয়া ডিচেম্বৰ জানুৱাৰীত মানে ইয়াত পিকনিক খাবলৈ আহিব মানুহবিলাক বহুত ভাল লাগে তলতে ইয়াত দেখিছে নহয় ইয়াত তলতে পিকনিক খায় আৰু মেইন কথা কি জানেনে গাভৰু দলঙত পিকনিকৰ ছিজনত এটা বহুত ফেমাছ বস্তু আছে বস্তুটো হৈছে বগৰী ইয়াৰ বহুত টেষ্টি বগৰী পাব ইয়াত মানে বহুত ভাল লাগে বগৰী খাবলৈকে
মই কেইবাবাৰো আহিছোঁ পিকনিকৰ ছিজনত। আৰু সেয়া অইলৰ যিখিনি বেয়া তেলখিনিহে জ্বলাই দিয়া হয়। অইলৰ এয়া অচেছ আছে এইফালে, যাতে তেল ইয়াত অহা যোৱা কৰিবলৈ মানে তেলৰ সুবিধাটো হয়, সেইকাৰণে দলংখন বনোৱা হৈছিলে। আৰু সেই দলংখনৰ তলেদি এতিয়াও তেল গৈ থাকে, সেইটো কাৰণে দলংখন অকণমান লৰি থকা যেন লাগে। কিন্তু ভয় অকণমান লাগে। প্ৰথমবাৰ আহিলেতো ভয় লাগিব, কিন্তু পিছত গম পোৱা হৈ যায় যে দলংখন অলৰেডি তেলৰ কাৰণে অলপ লৰি থাকে, কিন্তু ভাল লাগে। সেইপিনে মানুহ আছে, জুম কৰি দেখাই দিম ৰ'ব। এইফালে দেখিছেনে, এয়া বেলেগ মানুহ আছে, ফটো উঠি আছে। ভাল লাগে, দলংখন বহুত ভাল লাগে। আহিবচোন আপোনালোকো। চাচনিত আছে, চাচনি কাপোৰৰ দলং। আৰু মই এতিয়া যিহেতুকে মই দলংখনৰ সিটো পাৰলৈ নগ'লোগৈ, সেইটো কাৰণে মই অলপমান দুখোজমান গৈয়ে মই এতিয়া উভতি আহি আছোঁ। মই এতিয়া নামি যাওঁ। আপোনালোকক আকৌ যেতিয়া আহিম, মই সেইটো পাৰলৈ গৈ পেলাই মই নিশ্চয় আপোনালোকক দেখাম। আৰু মই এগৰাকী আইতাক লগ পালোঁ। আইতা ক'ৰ পৰা আহিছে? মই তিনিচুকীয়া ওকণি। অঁ, আপুনি ওপৰলৈ নগ'লে? নেজানো। অঁ, আইতা ওপৰলৈ যাবলৈ মানে অকণ অসুবিধা পালে। দেখিছে আপোনালোকে চিৰিবোৰ বহুত থিয়কৈ আছে। আইতা যিহেতুকে বয়স হৈছে যাব নোৱাৰিলে, সেইকাৰণে আইতা বেলেগ আপোনালোকৰ ঘৰৰ মানুহ গৈছে ন? অঁ, মই লগ পাইছোঁ আগত। অঁ, আইতাহঁতৰ ঘৰৰ মানুহ গৈছে। তো সেয়া আপোনালোকো আহিব। ইয়াতলৈ বহুত দূৰৰ পৰা মানুহ আহে। ভাল লাগে আহি পেলাই দলংখন। মই গোটেইখিনি কথা ক'লোৱে দলংখনৰ। আহিব আপোনালোকো। আইতা বাই দি দিয়ক। আৰু এয়া মই কাপোৰ দলঙৰ পৰা, আইতা যাওঁ দে, বাই বাই। এয়া আমি আহিলোঁ কাপোৰ দলঙৰ পৰা। এতিয়া আমি ঘৰলৈ গৈ থাকিম। আৰু আমি আহি ফাইনেলি ঘৰ পালোঁহি। এয়া দৰ্জা খুলিছে, মই এয়া সোমাই আহিছোঁ ভিতৰলৈ। আৰু আজি দিনটোত মই ক'ত যাওঁ, কি কৰোঁ, মই আপোনালোকক দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু অথনি মই এৰিলোঁ ঘৰলৈ। আহি পেলাই মই অলপমান ৰেষ্ট ল'লোঁ। লৈ পেলাই মই এতিয়া এঠাইত যাব ওলাইছোঁ। ক'ত যাব ওলাইছোঁ আপোনালোকক মই দেখাই থাকিম। এতিয়াই মই কৈ নিদিওঁ, মোৰ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই যাব মই ক'ত যাবলৈ ওলাইছোঁ। আপোনালোকে যদি আমাৰ এনিভাৰ্চাৰী ভিডিঅ'টো চাইছে, তেনেহ'লে নিশ্চয় গম পাইছে এখেতৰ পখৰাজ আঙুঠিটো বনাব দিয়া হৈছিল। ফাইনেলি আজি হৈ গ'ল। আমি এয়া ল'বলৈ আহি আছোঁ। ব'লক তেনেহ'লে জুৱেলাৰী দোকানখনৰ ভিতৰলৈ যাওঁ। আৰু এইটো আঙুঠিটো খুলি দিয়াচোন। আৰু এইটো আঙুঠিটো হৈ গ'ল। দাদাই কিন্তু 3 দিনত বনাই দিছে দেই। থেংক ইউ দাদা। আৰু আঙুঠিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। ফাইনেলি আঙুঠিটো লৈ আমাৰ যিহেতুকে ঘৰুৱা বজাৰ অলপ কৰিবলৈ আছিল, বজাৰকেইটা কৰি আমি ঘৰলৈ উভতিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।